হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। ময়ো ভালে আছোঁ। এতিয়া 3:30মান বাজি গ'ল। আজি অলপ দেৰিয়ে হ'ল। আকৌ নতুন এটা ভিডিঅ' বনাব লৈছোঁ। আগতে মই কৈ দিওঁ, আজি দুপৰীয়া লাঞ্চত মই কি খাম। একদম চিম্পল কলমৌ শাক, এইটো হ'ল আপোনাৰ কাচকল ফ্ৰাই কৰিছোঁ, আৰু এইটো হ'ল মূলা শাক, ভাতটো আছেই, আৰু লগতে পিঁয়াজ আৰু জ্বলা লৈছোঁ। দেৰি হ'ল আজি, সোনকালে খোৱাটো ষ্টাৰ্ট কৰোঁ। আগতে কলমৌ শাকটো দি খাই চাওঁ কেনেকুৱা হ'ল। এইবিলাক চব মই নিজে বনাইছোঁ।